গতিকে কণ্টেষ্ট প্ৰশ্নটো নুঠে 10,000 ইফাৰ ইফাৰ হ'ব পাৰে তথাপিওতো 30,000 মানটো পায় ছেকেণ্ড ইয়াত মই জুকাইছোঁ ইনচাল্ট কৰিছোঁ ইনডাইৰেক্টলি কোনোবা ৰেকৰ্ড কৰিব পাৰে ইয়াত এডভান্স কংগ্ৰেচুলেশ্যন জায়গা তাৰ মোক ফোন কৰিছে তাৰপিছত কৈছে যে মই যাক জিকিব বুলি ক'লে এইটো হাৰাটো কনফাৰ্ম সেইটো মোৰ আকৌ বেলেগ এইটো কিবা ভগৱানে মোক কিবা এটা দিয়ে ইয়াত লোকেল কমিটি আৰু সেক্টৰ ইনচাৰ্জ আৰু শক্তি কেন্দ্ৰ আৰু পেজ ইনচাৰ্জ ৰিপোৰ্ট মতে ইয়াত 67,000 আমি জিকি আছো 17,000 ইফাৰ ইফাৰ হ'লে 5,000 জিকিব 50,000 জিকিব হয়নে নহয় ইয়াত ৰিপোৰ্ট মতে আমি পাম 67,000 প্লাছ যদি লিড এইটো যদি ইফাৰ ইফাৰ হ'লেওতো 17,000 মান দি দিলোঁ কিবা এটা কাৰণত তথাপি 50,000টো আছে নে নাই আমাৰ ইয়াত হাৰঘাট 73,000 প্লাছ আছে শক্তি কেন্দ্ৰ ৰিপৰ্ট উই গট 28,000 প্লাছ 28,000 और 10,000 इफार होले 18,000 आराम से जिके रंखां जेने तेने 80,000 82 तेने 81,000 प्लस कम से कम तो 20,000 मान लस होले 60,000 मान तो पाबो तो लित हबो হয়নো না গতিকে সকলো আশীৰ্বাদত এবাৰ টিম কাৰ্বি আংলং আৰু বিজেপি 5টা সিটটো 100% কনফাৰ্ম বুলি মই আজি ঘোষণা কৰিছো আৰু মই সবক ধন্যবাদ দিছো বিশেষকৈ বেলেগ বেলেগ ৰাজনীতিৰ পৰা ইয়াত এমপি ইলেকশ্যনৰ পিছত মোক চিফ মিনিষ্টাৰ দায়িত্ব